নমস্কাৰ। আজি আহিছোঁ তাহানিৰ ৬ বছৰীয়া অসম আন্দোলনৰ 1982 আৰু 83 বৰ্ষলৈ। আন্দোলন অতি ভয়লগা আছিলে সেই 82 আৰু 83 বৰ্ষৰ। 82 বৰ্ষৰ 1 জানুৱাৰীৰ দিনা নগাঁৱত এজন, তেজপুৰত 3জন আন্দোলনকাৰী পুলিচৰ গুলীত নিহত হয়। 10 জানুৱাৰীৰ দিনা আইন অমান্য আন্দোলন ঘোষণা। 13 জানুৱাৰীত কেশৱ চন্দ্ৰ গগৈ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ। 18 জানুৱাৰীত চৰকাৰ বিৰোধী আৰু আন্দোলনকাৰীৰ মাজত দ্বিপাক্ষিক আলোচনা। 26 জানুৱাৰীত জনসান্ধ্য আইন। 18 মাৰ্চত মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ চৰকাৰৰ পদত্যাগ। 19 মাৰ্চ বিধানসভা ভংগ, ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন। 25 মাৰ্চ অধিবক্তাসকলৰ আদালত বৰ্জন। 7 এপ্ৰিল দ্বিতীয় দ্বিপাক্ষিক বৈঠক। 18 এপ্ৰিল বৈঠক অমীমাংসিত ও সামৰণি। 6 মে 28 ঘণ্টীয়া অসম বন্ধ। 8 জুন সন্ধ্যা নিষ্পত্তি পালন। 9 জুন আমবাৰীত বোমা বিস্ফোৰণত 20 জন নিহত, 26 জন আহত। 15 জুন 24 ঘণ্টীয়া অসম বন্ধ। 7 ডিচেম্বৰ দুঘণ্টীয়া নিষ্পত্তি পালন। 15 ডিচেম্বৰ হাজোত CRP পুলিচ বাহিনীক আন্দোলনকাৰীসকলৰ আক্ৰমণ। কেইবাজনো CRPF নিহত আৰু আহত। সান্ধ্য আইন জাৰি। এই 82 বৰ্ষতো দুয়ো পক্ষৰ মাজত তুমুল সংঘৰ্ষ হৈ পুলিচ বাহিনী আৰু আন্দোলনকাৰী নিহত আহত হ'ল যদিও 3বাৰকৈ আলোচনা ক্ৰমে ব্যৰ্থ হয়। তাৰ পাছত আহি পালে সেই জুইয়ে পোৱা 83 বছৰটো। 4 জানুৱাৰী কেন্দ্ৰীয় চৰকাৰ বিৰোধী আৰু ছাত্ৰ সন্থাৰ মাজত দ্বিপাক্ষিক আলোচনা আৰু আলোচনা স্থগিত। 5 জানুৱাৰী আলোচনা ব্যৰ্থ। 6 জানুৱাৰীত নিৰ্বাচন আয়োগৰ দ্বাৰা 14, 17 আৰু 20 ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচনৰ ঘোষণা। আছু আৰু গণসংগ্ৰাম সমিতিৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত। 24 ঘণ্টীয়া অসম বন্ধ ঘোষণা। 7 জানুৱাৰী আন্দোলনৰ নেতৃবৰ্গক গ্ৰেপ্তাৰ। সংবাদ মাধ্যমৰ ওপৰত পুনৰ নিষেধাজ্ঞা। 10 জানুৱাৰী সন্ধ্যা জোৰ সমদল। 11 জানুৱাৰী নিষ্পত্তি পালন আৰু পথবন্ধ কাৰ্যসূচী। 12 জানুৱাৰীত জৰ্জ খেলপথাৰত ছাত্ৰ সন্থাৰ গণসমাৱেশ। জনতা পাৰ্টীৰ সভাপতি বাজপেয়ী দেৱৰ অংশগ্ৰহণ। 10 ফেব্ৰুৱাৰী লখিমপুৰ তেলাহী খগাত পুলিচ CRP আৰু আন্দোলনকাৰীৰ লগত সংঘৰ্ষ। পুলিচৰ গুলীত কৰ্ণেশ্বৰ নাথ আৰু মহেন্দ্ৰ নাথ শ্বহীদ, 6 জন আহত। ইয়াৰ উপৰি কমলাবাৰীত এজন মৃত্যু হয়। অইল ইণ্ডিয়াৰ কেইবাজন উচ্চপদস্থ বিষয়াই পদত্যাগ কৰে। 11 ফেব্ৰুৱাৰী ধমধমাত 3জন, বৰপেটাত 3জন আন্দোলনকাৰী নিহত হয়। 12 ফেব্ৰুৱাৰীত গহপুৰত গোষ্ঠীগত সংঘৰ্ষ হয়। প্ৰায় 500 লোকৰ মৃত্যু, বহু গাঁও ভস্মীভূত হয়। বকোত 8জন আন্দোলনকাৰী নিহত হয়। তামোলপুৰত 2জন, যোৰহাটত 1জন, নগাঁৱত 1জন পুলিচৰ গুলীত নিহত হয়। লখিমপুৰত বাধা কৰা 2 ফৈদৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষত 2জন আন্দোলনকাৰীৰ মৃত্যু হয়। 13 ফেব্ৰুৱাৰী নগাঁও জুৰিয়া লাহৰীঘাটত সংঘৰ্ষ হয়। 10 জনৰ মৃত্যু হয়। মৰিগাঁৱত 5 জন, বিহপুৰীয়াত 1জন, ৰহাত 2জন, বকোত 1জন আন্দোলনকাৰীৰ মৃত্যু হয়। গোগামুখত দলীয় সংঘৰ্ষত 7 জনৰ মৃত্যু হয়। 14 ফেব্ৰুৱাৰী 61টা বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হয়। তিহুত 6 জন, ভোৰবন্ধাত 8 জন, টিয়কত 1জন, ৰাইডিঙিয়াত 3জন, ডিগবৈত 2জন, লাহোৱালত 2জনৰ মৃত্যু। 15 ফেব্ৰুৱাৰীত বঙাইগাঁৱত 2জন, ৰৌমৰীয়াত 2জন, জুৰিয়াত 1জন, শিৱসাগৰত 1জন নিহত হয়। তামোলপুৰত দলীয় সংঘৰ্ষত বহু লোক হতাহত হয়। দৰঙত দলীয় সংঘৰ্ষত বহু লোক নিহত হয়। 16 ফেব্ৰুৱাৰীত দৰঙত সাম্প্ৰদায়িক সংঘৰ্ষ হয়। প্ৰায় 100 জনৰো অধিক লোকৰ মৃত্যু হয়। লাকুৱাত 1জন আন্দোলনকাৰীৰ মৃত্যু হয়। 17 ফেব্ৰুৱাৰী দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। 36টা বিধানসভা সমষ্টি আৰু 11টা লোকসভা সমষ্টি। আৰক্ষীৰ গুলীত চাবুৱাত 1জন, তিতাবৰত 1জন, কোকৰাঝাৰত 1জন নিহত হয়। 3জন আন্দোলনকাৰী দুৰ্বৃত্তৰ দ্বাৰা হত্যা কৰা হয়। শিৱসাগৰত বহু লোক আহত হয়। 18 ফেব্ৰুৱাৰী নেলীৰ হত্যাকাণ্ড, প্ৰায় 3000 মৃত্যু। 19 ফেব্ৰুৱাৰী গোৰেশ্বৰত সন্দেহযুক্ত লোকৰ আক্ৰমণ, বহু লোক আহত। 20 ফেব্ৰুৱাৰী 24টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ। চতিয়াত দলীয় সংঘৰ্ষ, 6 জনৰ মৃত্যু। ভৱানীপুৰত 4জন, শিৱসাগৰত 1জন পুলিচৰ গুলীত নিহত।
21 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেলী ভৱন, 23 ফেব্ৰুৱাৰী অসমৰ বিভিন্ন জিলাত সংঘৰ্ষ, 27 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া শপত গ্ৰহণ, 1 মাৰ্চ দালিমবাৰী হামৰেন কামপুৰত আক্ৰমণ, প্ৰায় 100ৰো অধিক নিহত, কামপুৰত অগ্নিসংযোগো হয়, 4 মাৰ্চ সৰুপেটাত সংঘৰ্ষ, 4জন নিহত, 5 মাৰ্চ হাজাৰত 5জন আন্দোলনকাৰী হত্যা, 19 মাৰ্চ তেজপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ, 30 মাৰ্চ হাজোত বিস্ফোৰণ, 22জন নিহত, 2 এপ্ৰিল গোলাঘাটত গুলীচালনা, এজনৰ মৃত্যু, 4 এপ্ৰিল কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ, 14জন নিহত, 4 মে কেইবাজনো মুছলমান ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ, 1 জুন গুৱাহাটীত ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম সমিতিৰ 72 ঘণ্টীয়া অনশন, 24 জুলাই খ্ৰীষ্টান বস্তিত বোমা বিস্ফোৰণ, 20 আগষ্ট 36 ঘণ্টীয়া অসম বন্ধ, 12 নৱেম্বৰ পথ অৱৰোধ, 5 ডিচেম্বৰ সপ্তাহজোৰা প্ৰতি অনশন, 24 ডিচেম্বৰ বিৰোধী ৰাজনৈতিক অভিৱৰ্তন। এইদৰে 1983 বছৰতো দিন-ৰাতি একেবাৰে জ্বলি থকা আন্দোলনৰ দপদপীয়া জুইকুৰাত কোনোবা জন জ্বলি পুৰি ছাই হৈ গ'ল আৰু বহুজনে আধা পৰা জীৱনকেইটাৰেই পৰৱৰ্তী দিনবোৰৰ বাবে জীয়াই থাকিল দেশৰ শান্তিৰ অপেক্ষাত। বহুজনে এটা পৰা হাঁহিৰে শুকুলা সাজ পিন্ধি এক অজান দেশলৈ ঢাপলি মেলিল। মছজিদ হৈ গ'ল শত শত পত্নীৰ শিৰৰ সেন্দুৰ। ত্যাগী আৰু এই বিভীষিকাময় দিনবোৰ যেন পুনৰ কোনোদিন অসমৰ বাবে নাহক। আজিৰ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী 1984 বৰ্ষটিলৈ পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। জয় আই অসম। ধন্যবাদ।